শ্ৰদ্ধা সুধীবৃন্দ, পোনপ্ৰথমে আপোনালোক আটাইলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ। লগতে আপোনালোক আটাইলৈ শাৰদীয় সম্ভাষণ জনাইছোঁ। লগতে দুৰ্গা পূজাৰ মা দুৰ্গাৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। আজি এটা ইমান সুন্দৰ দিনত সমন্বয়ৰ জৰিয়তে আমি আমাৰ শ্ৰদ্ধাৰ, আমাৰ মৰমৰ ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ স্মৰণ ইমান সুন্দৰকৈ কৰিবলৈ লৈছোঁ। মই নিজেই আনন্দিত হৈছোঁ। প্ৰথমে মই গাবলৈ লৈছোঁ এৰাবাদৰ সুৰ বোলছবিৰ এটি অমৰ গীত, যিটো গীত গাইছিলে লতা মংগেশকাৰে।